এয়া আমি শিৱসাগৰৰ পৰা 15 কিলোমিটাৰ দূৰত অৱস্থিত গড়গাঁৱৰ আহোম ৰজাৰ কাৰেংঘৰত মানুহজন আৰু মই প্ৰথমবাৰৰ বাবে চাবলৈ আহিছোঁ। ইয়াত ফাৰ্ষ্টত টিকেট কৰিব লাগে অনলাইন, তাৰপিছত ভিতৰত সোমাব পাৰি। মানুহজন মই ভিতৰত চাবলৈ বুলি গৈছোঁ। কাৰেংঘৰত মেৰামতিৰ কাম চলাৰ কাৰণে এনেকৈ বাহিৰত বাঁহ বান্ধি থোৱা আছে। এতিয়া আমি কাৰেংঘৰৰ ভিতৰ ভাগ চাবলৈ বুলি গৈছোঁ। তলৰ মহলটো সম্পূৰ্ণ চাই হোৱাৰ পাছত এতিয়া আমি ওপৰ মহলত কি আছেনো চাবলৈ বুলি গৈছোঁ। এয়া উপমহলৰ দৃশ্য। আহোমসকলৰ দিনতে ৰজাই ইমান ধুনীয়াকৈ ৰাজকাৰেং নিৰ্মাণ কৰিছিল। এয়া বাহিৰৰ দৃশ্য উপমহলৰ। শেষত আমি দুয়োজনে কেইকপীমান ফটো মাৰি কাৰেংঘৰৰ পৰা বিদায় ল'লোঁ।